আহে বানাহে ঘুমতি আহিব ৰাতি সপোনকে লৈ থাকে বা নাথাকে হাউনৰে দল তুমি মৰমৰে নৈ তই ডাঙৰ হলি কেলা গায়কে হবি নেকি জুবিনদাৰ নিচিনা বহুত ভাল গান গাব জানা দেখোন কেনে জানো না কেনে গাইছো গান তই পাৰবি মোৰ লগত গান গাবা চাৰিছে কি কৈ আছা তহঁতে কি কৈ আছা ছাৰ নাই একো কোৱা নাই এনেই আমি কথা পাতি আছিলো হয় নেকি আচ্ছা ঠিক আছে পিছে তিলাবগৰী খবৰ ভাল না আজি কি খাই আহিছা স্কুলত ছাৰে গেলা মোক কিয় তিলাবগৰী বুলি মাতে মোৰ খং উঠিছে গেলা কিবা কৈছা তিলাবগৰী নাই ছাৰ নাই একো কোৱা নাই খবৰ ভালে মোৰ ছাৰ মোৰ আৰু খবৰ বেয়া হ'ব না ছাৰ আজি ছাৰ জকৰা ভাত আৰু বগা মূলাই দি ভাত খাই আহিছো বগা মূলাই দি ভাত খাই আহিছা হয় ছাৰ হয় বগা মূলাই দি খাই আহিছো আজি দে ঠিক আছে দেচোন ক তিলাবগৰী গাহৰিয়ে কিয় মল খায় আৰু কুকুৰে কিয় ভাত খায় কচোন ক তিলাবগৰী গাহৰিয়ে কিয় মল খায় আৰু কুকুৰে কিয় ভাত খায় এইটো আৰু কেনে ধৰণৰ প্ৰশ্ন ছাৰ অলপ ভাববা লাগব দে ভাব ভাল কৰি ভাবি হেঁতেন ক ছাৰ মই একেবাৰে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিয়ে কৈ দিওঁ নেকি হা প্ৰসংগ সংগতি দৰ্শাই দে ক ছাৰ এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল আৰু তেওঁৰ কোনো ল'ৰা ছোৱালী নাছিল হাও তই দেখোন কিবা সাধু কথাহে ক'বা ধৰলি নহয় ছাৰ মই সাধু কথা নকওঁ মইতো কৈছো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰি কম দে ক ছাৰ বুঢ়া বুঢ়ীহালৰ কোনো ল'ৰা ছোৱালী নাছিল তেওঁলোকৰ এটা কুকুৰ আৰু এটা গাহৰিহে আছিল দুয়ো বুঢ়া বুঢ়ীয়ে খেতি কৰি বহুত সুখত জীৱন যাপন কৰি আছিল আৰু ছাৰ এদিন বুঢ়াৰ বহুত বেমাৰ হৈছিল তেতিয়া বাৰিষাৰ সময় আছিল ছাৰ বুঢ়া আৰু বুঢ়ীয়ে ক'লে কুকুৰকে হাল বাবা কুকুৰ আৰু গাহৰি যাব ক'লে আৰু ক'লে যাই হাল বাব পাৰে তেওঁ ভাত খাব পাৰে আৰু যাই হাল বাব নোৱাৰে তেওঁ মল খাব পাব গাহৰিয়ে যাই হাল বালে আৰু কুকুৰে গছৰ তলত বহি চাই আছিল গাহৰিয়ে হাল বাই ঘৰত আহিল অহাৰ পাছত কুকুৰে তাৰ ওপৰত গছকি আছিল পিছত বুঢ়ী পথাৰত যাই চালে যে কুকুৰেহে হাল বাই আছে সেয়েহে কুকুৰক ভাত দিলে আৰু গাহৰিক মল দিলে সেইকাৰণে ছাৰ তেতিয়াৰ পৰাই কুকুৰে ভাত খায় আৰু গাহৰিয়ে মল খায় হা হে হৰি কি কলি তই খালি ছাৰ মই কিবা ভুল ক'লো নেকি নাই একো ভুল কোৱা নাই তই ঠিকে কৈছা শুদ্ধ কৈছা কেনে মই খাটৰা উত্তৰ দিছো না ছাৰ খাটৰা মোৰ নিচিনা কাহো উত্তৰ দিব নোৱাৰে খাটৰা ছাৰ মই যাওঁ মই নৰুৱাৰটো হালত গেলো আজি নৰুৱাৰ আজিৰ ক্লাছ শেষ ইয়াতে তিলাবগৰী খাটৰা উত্তৰ দিছে কিন্তু খাটৰা উত্তৰ দিছে আৰে ভাই মই কাবাই জানে নেকি গাহৰিয়ে কিয় মল খায় কুকুৰে কিয় ভাত খায় কাই ক'ব পাৰিব ছাৰক মই এনে এটা কাহিনী বনাই দিছো পিছে চলিহাত আমাৰ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো যদি কিবা ভুল হৈছে তেতিয়াহ'লে আমাক জনাই দিব আৰু ভুলটো শুধৰাই দিব থেংক ইউ